মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এতিয়া মাঘ বিহুৰ পিঠা খুন্দিব যাওঁ। তাকে ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া পিঠা খুন্দিবলৈ আহি আছোঁ। পিঠা হেঁচা পিঠা কাৰণে খুন্দি হৈ গ'ল। এয়া মায়ে জুইত তিল ভাজি আছে। এয়া পিঠা বনাম, পিঠা বনোৱা আপোনালোকক দেখাম, চাই থাকিব। এতিয়া পিঠা বনাবলৈ এয়া টাৱা পাতি লৈছোঁ। জুইকুৰা বেছিয়ে হৈছে, এতিয়া কমাই ল'ব লাগিব। এয়া আমাৰ এতিয়া পিঠা মায়ে বনাই আছে, ময়ো দুটামান পুৰিম বাৰু। এয়া আমি মালপোৱা বনাই আছোঁ। এয়া জুইতে বনাইছোঁ, দেখিছে কি ধুনীয়াকৈ হৈ গৈছে। বনাই থৈ আছোঁ। এয়া এইফালে তেল পিঠা পুৰি আছোঁ। এয়া অকণমানি অকণমানি তেল পিঠা, বেছি নহয়, কেইটামান বনাইছোঁ আৰু বিহু বুলি। তেল পিঠা, জোন পিঠা, এনেকৈ কিবা কিবি, তিল দিয়া পিঠা। এতিয়া আৰু এটা পিঠা আপোনালোকক বনাই দেখুৱাম, ভিডিঅ'টো চাই থাকিব। অকণমান তিল দিম, তিল দিলোঁ। অকণমান তলফালতে সিজি যাব লাগিব বস্তুটো। পিঠাটো মোৰটো সিজি গ'ল। এয়া দেখিছে কিমান ধুনীয়াকৈ সিজি গৈছে। এনেকৈ হাতে মেৰিয়াই দিলে হৈ গ'ল, দুটা পিঠা হৈ গ'ল ৰেডি। আৰু পিঠাটো বনাই হ'লে এনেকৈ ছাইডত থৈ দিব লাগে, কাৰণ অকণমান তলফালটো ভালকৈ হেৰি হৈ নাযায়, সিজি নাযায়। অলপ টাইমৰ কাৰণে এনেকৈ ৰাখি দিব লাগে ছাইডত টাৱাখনত। তাৰপাছত আপুনি আকৌ নেক্সট যোনটো বনাই আকৌ সেইটোও এনেকৈ থৈ যাব লাগিব। এনেকৈ পিঠাখিনি বনাই থাকিব পাৰে ধুনীয়াকৈ, হৈ যাব। তো ইমান ধুনীয়াকৈ নাজানো মই বনাই আপোনালোকক দেখাইছোঁ। এয়া কিমান ধুনীয়াকৈ সিজি গৈছে দেখিছে পিঠাটো। চামুচ এখনে এনেকৈ লুটিয়াই ল'লেই হ'ল। তাৰপাছত এনেকৈ দুটা মুকুট কৰি দিলে পিঠাটো হৈ যায়। তো এনেকৈ ছাইডত ৰাখি দিব তেতিয়া। হাই ফ্ৰেণ্ডছ, আজি নেক্সট ডে হয়। কালি পিঠা চিঠা পুৰি ফুৰি থাকিলোঁ আৰু ভিডিঅ' কৰা নহ'লে। আজি এতিয়া নাৰিকল লাৰু কেইটামান বনাম বুলি ভাবিছোঁ। তাকে আপোনালোককো দেখাম বুলি ভাবিছোঁ, ভিডিঅ'টো চাই থাকিব। এতিয়া নাৰিকলখিনিত আমি এনেকৈ চেনি 1 কাপ দিলোঁ। এনেকৈ নাৰিকলখিনি ধুনীয়াকৈ মঠি ল'ব। মঠি তাৰপৰা কুকাৰত, ধুনীয়া চফা কুকাৰ এটাত বা কেৰাহীটো পাৰিব, বগা কেৰাহী ল'ব লাগিব। কুকাৰত বনাম বুলি ভাবিছোঁ নাৰিকলৰ লাৰুখিনি, কুকাৰতে বনাম। আপোনালোকে জানেই বনাব, মই এনেই ওপৰেহে দেখাম দেই। গেছটো এনেকৈ ল' ফ্লেমত কৰি ল'ব, নহ'লে দেৰি যাব। এয়া এতিয়া মই নাৰিকলখিনি ইয়াত কুকাৰত দি দিলোঁ। এতিয়া এনেকৈ ভাজি থাকিব লাগিব আঠা হোৱালৈকে। এনেকৈ ভাজি থাকিলে যেতিয়া আঠাটো আহিব তেতিয়া হৈ যাব। এতিয়া মই নাৰিকলখিনি ভাজি আছোঁ নাৰিকল লাৰু বনাম কাৰণে। এয়া ভাজি নাৰিকল লাৰুখিনি বনাই লওঁ। আজি অকল পিঠা বনোৱা ভিডিঅ' দেখালোঁ আৰু, পিঠা বনোৱা, লাৰু বনোৱা, বিহু বুলি। আৰু উৰুকা ভিডিঅ' আহি আছে, উৰুকা ভিডিঅ' দিম। তেনেকৈ এইবাৰ বাৰু ঘৰতে খোৱা হ'ব ভোজ ভাত। আনকালে গোটেই পৰিয়ালটো লগে ভাগে খাই ভাল লাগে। এইবাৰ মই ঘৰত খাম বুলি আহিলোঁ, এইবাৰ চব ঘৰতে খাব বুলি কোৱা শুনিছোঁ, কি হয় নাজানো আৰু। নাৰিকলখিনি ভাজি হৈ গ'ল। এয়া আমাৰ নাৰিকলখিনি ভাজি হৈ গ'ল। ইমানটো জোখত ৰাখি দিলেই হৈ যাব। এতিয়া নাৰিকলখিনি উলিয়াই লওঁ লাৰু বনাবৰ কাৰণে। ইমানটো জোখলৈ ভাজিলে হৈ যাব। এয়া মায়ে লাৰু বনাই আছে, এতিয়া ময়ো বনাম আৰু।
আলু বনাইছে এসব কিমান ধুনীয়াকৈ বনাইছে গোল গোল একে বাহিৰ আছে পাপাও আমাৰ পাপাও আহি আছে ঘৰলৈ ভিডিঅ'টো চাই থাকিব এয়া দেখিছে মোৰ লাও বনাই হৈ গ'ল এয়া এইকেইটাই হ'ল ফ্ৰেণ্ডছ এতিয়া মোৰ লাও বনাই হৈ গ'ল ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ বুলি নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আজি ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা যাচিলোঁ সকলোৰে দিনবোৰ যাতে আহিবলগীয়া ভাল হয় তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত আজিলৈ আহিছোঁ বাই বাই